হাই ফ্ৰেণ্ড, দেৱজ্যোতি ৰাজকোঁৱৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অহা 25 আৰু 26 আগষ্ট 2023 হাইলং, তেজু আৰু ডিব্ৰুগড়ত প্ৰটাৰ ইণ্টাৰভিউ হ'ব। আপোনালোকক কি কি ডকুমেণ্ট লাগিব সবিশেষ জানিবলৈ স্ক্ৰীণত থকা পেজখনলৈ মন কৰিব। ইয়াত ভেকেঞ্চিৰ সংখ্যা হৈছে 600 আৰু বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। সকলো ডকুমেণ্টৰ এক্সট্ৰাকৈ এখন লৈ যাব লাগিব। আপোনালোকৰ একাউণ্ট লাগিব, SBI একাউণ্ট, লাইফ ইঞ্চুৰেঞ্চ, PMJJBY আৰু PMSBY, ফটোকপি আধাৰ বা ভোটাৰ ID, মেডিকেল ফিটনেছ চাৰ্টিফিকেট আৰু পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট 6 মাহৰ ভিতৰত হ'ব লাগিব। অৰিজিনেল কপি বাৰ্থ বা স্কুল চাৰ্টিফিকেট নিব লাগিব। ৰেচিডেন্স আৰু কেৰেক্টাৰ চাৰ্টিফিকেট গাঁওবুঢ়াৰ লৈ যাব লাগিব। কালাৰ পাছপোৰ্ট চাইজৰ ছিংগল ফটো 8 কপি আৰু নমিনীৰ গ্ৰুপ ফটো 4 কপি লাগিব। ইনাৰ লাইন পাৰ্মিট 21 দিনৰ হ'ব লাগিব। COVID-19 চাৰ্টিফিকেট ডবল ড'জৰ হ'ব লাগিব। যদি আপুনি কাঠ মিস্ত্ৰী কৰে, ইলেক্ট্ৰিচিয়ান কৰে, পকাৰ মিস্ত্ৰী কৰে আৰু পাইপৰ কাম কৰে, তেতিয়াহ'লে আপোনালোকে জইন কৰিব পাৰিব। আৰু কেণ্ডিডেট হেল্পাৰৰ বাবেও লাগিব।